हेलो छात्र छात्रीসকল আকৌ তোমালোক সকলোকে এই ভিডিঅ'টোলৈ তোমালোক স্বাগতম জনাইছো। আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ এই পাঠত তোমালোকৰ চলি আছিল যে দুটা ভিডিঅ' অলৰেডি দিয়া আছে, যদি সেইটো চোৱা নাই এই ওপৰত দিয়া লিংক দিয়া আছে, সেই ভিডিঅ'টোৰ লিংক, সেইটো দুটা ভিডিঅ' চাইহে এইটো চাবা, নহ'লে সেইটো নচোৱাকৈ এইটো চালে তোমালোকে অলপ বুজি নোপোৱা। গতিকে এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্ৰম বিনিময় বিধি। তো আগতে আমি আবদ্ধতা বিধি পঢ়ি আহিছোঁ, সেইটো চোৱাৰ পিছতে তাৰ আগতে এটা ভিডিঅ' দিয়া আছে, প্ৰথম ভিডিঅ' আৰু দ্বিতীয় ভিডিঅ' চোৱা, তাৰপিছত এইটো হ'ব পাৰ্ট 3 চাই থাকা। ক্ৰম বিনিময় বিধি। তো ক্ৰম বিনিময় সকলোৰে আমি কি চাই আছিলোঁ? যোগৰ ক্ষেত্ৰত, বিয়োগৰ ক্ষেত্ৰত, পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত চাই আছিলোঁ। তো ইয়াতো ঠিক তেনেদৰে কি হ'ব? যোগৰ ক্ষেত্ৰত এতিয়া ক্ৰম বিনিময় বিধি, এটা বিধি হৈছে ক্ৰম বিনিময় বিধি। চোৱা, যোগৰ ক্ষেত্ৰত অৰ্থাৎ ক্ৰম, আগতে ইয়াৰ অৰ্থটো বুজি লোৱা। ক্ৰম বিনিময় মানে ক্ৰমটো বিনিময় কৰিব লাগিব। বিনিময় তোমালোকে পাইছা যে সমাজ বিজ্ঞানতো পাইছা, বিনিময় মানে বিনিময় প্ৰথা পাইছিলা। কি হয়? এটাৰ সলনি আনটো বহুৱা বা হাল সলনি কৰা, ইয়াৰ ঠাইটো আমি হাল সলনি কৰি দিম, ক্ৰমটো হাল সলনি কৰি দিম। চোৱাচোন উদাহৰণৰ ক্ষেত্ৰত এতিয়া প্ৰথমতে কিহৰ ক্ষেত্ৰত চাম? যোগৰ ক্ষেত্ৰত। তো যোগৰ ক্ষেত্ৰত আমাৰ ক্ৰম বিনিময় বিধি মানি চলে নে নচলে? চোৱা, যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি 2 + 3 কিমান হ'ব? 5। তো চোৱা, প্ৰথমতে কি লিখিছোঁ আমি? 2, তাৰপিছত লিখিছোঁ 3, 2 আৰু 3 যোগ কৰি কি পাইছোঁ আমি? 5। তো ইয়াৰ ক্ৰমটো, যোগ কৰাটো ক্ৰমটো হাল সলনি কৰি দিম। তো প্ৰথমতে আমি 2 লিখিছিলোঁ, এতিয়া কি লিখিব লাগিল? 3টো ইয়াত আহিব, 3 + 2 সমান কিমান হ'ব? এইটো 5 হ'ব। অৰ্থাৎ 2 আৰু 3 যোগ কৰি আমি কিমান পাইছোঁ? 5 পাইছোঁ। 3 আৰু 2 যোগ কৰিও আমি কি পাইছোঁ? সেই একে 5 পাইছোঁ। গতিকে এইখিনিলৈকে আমি অখণ্ড সংখ্যাত আমি ক্ৰম বিনিময় বিধি মানি চলে বুলি পাইছোঁ। এতিয়া এইটো পৰিমেয় সংখ্যা হয়, কিন্তু আমি বেলেগ ভগ্নাংশৰ পৰিমেয় সংখ্যাবোৰ প্ৰথমতে ইয়াৰ পিছত চাই লওঁ, তাত মানি চলে নে নচলে। ইয়াত মানি চলিছে, তাত একবাৰ চাই লওঁ, তেতিয়া তাতো যদি মানি চলে তেতিয়াহ'লে সকলোতে মানি চলিব। তো এইটো এক্সাম্পল চোৱা, 3/2 + 3/4 এইটো আমি যোগ কৰি চাওঁ। তোমালোকৰ আগৰ ভিডিঅ' চাবা, তেতিয়া মই প্ৰথম ভিডিঅ'তে এইটো যোগ কেনেকৈ কৰে বা বিয়োগ কেনেকৈ কৰে সেইটো কথা মই কৈ দিছোঁ। তো ইয়াত চোৱা, মই স্পীডত যাওঁ। 4 আৰু 2 যোগ কৰিবলৈ আমি কি কৰিব লাগিব? হৰ দুটাৰ লসাগু ল'ব লাগিব, লঘিষ্ঠ সাধাৰণ গুণিতক। তো হৰ দুটা কি কি ইয়াত? 2 আৰু 4। 2 আৰু 4ৰ ডাঙৰটো চাম আমি, সেইটো আমি আগতেই পাইছোঁ। তো 4, তো 4 ডাঙৰ, গতিকে 4 লসাগু হ'বনে নহয় সেইটো চোৱা। 4ক 4 যাব, এতিয়া 2 দিও যাব লাগিব। 2 যাবনে নাযায়? 4ক যাব, 2 2 গুণ 4, গতিকে ইয়াৰ লসাগু কিমান হ'ব? 4 হ'ব। 4 হ'ল লসাগু। তো ওপৰৰ কামটো কৰা, 3 আছে, 3টো ইয়াতে থাকিব। লসাগু ল'লে সদায় কি কৰিব লাগিব বুলি কৈছিলোঁ আমি? পূৰণ কৰিব লাগিব, এটা পূৰণ চিন দিবা। তাৰপিছত ইয়াৰ পৰা 2ৰ পৰা আমি 4 আনিছিলোঁ, তো এই 2 দি 4 কেইবাৰ যাব? 2 বাৰ। সেই 2টো ইয়াত লিখিবা, প্লাছ আছে প্লাছ, তো এই 3টো লিখি দিয়া পূৰণ। 4 দি 4 কেইবাৰ? একবাৰ, 4 গুণ 4। তো পূৰণ কৰি দিয়া এই দুটা, 3 2 গুণ 6 যোগ 3 গুণ 3, তলত আছে 4, যোগ কৰিলে কিমান হ'ব? 6 + 3 9, তলত আছে 4। তো এইটো মনত ৰাখিবা, কিমান পাইছোঁ আমি? যোগ কৰিলে লাষ্টত এনচাৰটো পাইছোঁ 9/4। এইটো কটাকটি কৰিব নোৱাৰিম। তো ইয়াৰ ক্ৰমটো ওলাই লওঁ। এইখিনি নহয় যে, এইখিনি মচি দিম ৰ'বা। তো এইটো আমি ক্ৰমটো ওলাই ল'ম, অৰ্থাৎ এইটো আগত লিখিম, এইটো পিছত লিখিম। তেনেকৈ যোগ কৰিলে কি পাওঁ আমি? এইটো চাওঁ, 3/4 + 3/2। আৰু তোমালোকক ভিডিঅ'টো অলপ লাহেকৈ হোৱা যেন লাগিলে তোমাৰ স্পীডটো অলপ বঢ়াই ল'বা। তো 4 আৰু ইয়াৰ লসাগু একে 4 হ'ব, আমি আগতেই পাইছোঁ। এতিয়া চোৱা, 3 আছে, 3 পূৰণ, 4 দি 4ক একবাৰ যোগ 3 আছে, 3 পূৰণ, 2 দি 4ক 2 বাৰ। তো কৰি দিয়া, 3 গুণ 3 যোগ 3 2 গুণ 6, তলত আছে 4। এতিয়া চোৱা, 3 আৰু 6 মিলি 9, তলত 4। ইয়াত চোৱা, এইটো 9/4, ইয়াতো 9/4। গতিকে আমি ক্ৰমটো ইফাল সিফাল কৰিলেও যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে একে, আমাৰ যোগফলটো একে ওলাইছে। গতিকে পৰিমেয় সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে হ'ব, এইটো কথা মনত ৰাখিব। যোগৰ ক্ষেত্ৰত মানি চলে। তাৰপিছত আহিল আমাৰ এই যোগটো শেষ হ'ল। যোগৰ ক্ষেত্ৰত বিধি মানি চলে নে নচলে? চলে। তাৰপিছত আহিল আমাৰ মাইনাছৰ ক্ষেত্ৰত, বিয়োগৰ ক্ষেত্ৰত চাম। চোৱা, ধৰি লৈছোঁ এইটো 3
-2 তো 3 পৰা 2 বিয়োগ কৰি দিলে কি পাম আমি 1 ইয়াৰ ক্ৰমটো ওলাই দিম অৰ্থাৎ 2টো আগত লিখিম 3টো পিছত লিখিম ক্ৰমটো সলনি কৰি দিম আগত 2 পিছত 3 তো 2 পৰা 3 গলে কিমান হ'ব কিছুমানে হয়তো এইটো 2 পৰা 3 না যাব বুলিও ক'ব পাৰিবা কিন্তু তেনেকুৱা নহয় আমি চাব লাগিব এই 2 ৰ আগত কি চিন আছে মই হেইটো আগৰ ভিডিওতে কৈছিলো একো চিন যদি না থাকে তাত আমি কি বুলি ধৰি ল'ব লাগিব প্লাস গতিকে +2 আছে ইয়াত আছে কি 3 ৰ আগত মাইনাস প্লাসে মাইনাসে কি হয় মাইনাস গতিকে ডাঙৰৰ পৰা সৰুটো মাইনাস কৰি দিয়াচোন 3 ৰ পৰা 2 গলে কিমান হ'ব 1 থাকিল তাৰ পিছত চোৱা ডাঙৰ অংকৰ আগত কি চিন আছে ইয়াত ডাঙৰটো কিমান 3 ৰ আগত কি আছে মাইনাস গতিকে -1 ইয়াত চোৱা 1 আৰু -1 একে নেকি এইটো একে নহয় এইটো হৈছে আমাৰ ধনাত্মক এইটো হৈছে ঋণাত্মক গতিকে এই দুটা একে হ'ব নোৱাৰে অখণ্ড সংখ্যাতে যদি পৰিমেয় সংখ্যাবোৰে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে তেতিয়াহ'লে আমি অখণ্ড সংখ্যাবোৰ পৰিমেয় যেহেতু অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তৰ্গত গতিকে আমি ইয়াতে যদি নহয় বিধি মানি নচলে বুলি পাইছো গতিকে আমি এইফালে ভগ্নাংশৰ চাই নাথাকলেও হ'ব গতিকে ইয়াত মানি চলে হ'ব নে নচলে হ'ব মানি নচলে বিয়োগ আৰু হেক বিয়োগৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাবোৰে ক্ৰম বিনিময় বিধি মানি নচলে তাৰ পিছত চোৱা কিহৰ ক্ষেত্ৰত দুটা আমাৰ ৰেখল ইয়াৰ পিছত আহিল পূৰণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চোৱা 2 পূৰণ 4 2 4 গুণ 8 তে ক্ৰমটো হলাই লোৱা 4 আগত আনা 2 পিছত লৈ যোৱা 4 পূৰণ 2 4 2 গুণ 8 অৰ্থাৎ ইয়াত চোৱাচোন ইয়াত যিমান আছিল ইয়াতো সিমানে পাইছো তে এইটো আমাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত হ'ল পৰিমেয় হয় কিন্তু অখণ্ড চাইছো আমি ভগ্নাংশটো চোৱা নাই একবাৰ ভগ্নাংশ কৰি চাওঁ তেতিয়া যদি তাত বিধি মানি নচলে তেতিয়া মানি নচলে বুলি ক'ব লাগিব আমি এটাত মানি নচলেও সেইটো মানি নচলে হ'ব অখণ্ড সংখ্যাৰ ক্ষেত্ৰত মানি চলিছে কিন্তু ভগ্নাংশৰ এটা চাই লওঁ 5/2 ইনটু 3/6 চোৱা পূৰণৰ ক্ষেত্ৰত আমি লসাগু লৈ থাকিব নালাগে পূৰণটো সহজ লব আৰু লব দুটা পূৰণ কৰি দিয়া ওপৰে আৰু হৰ দুটা তলে তলে পূৰণ কৰি দিয়া বা কটাকটি গলে আগতে কটাকটি কৰিবা আৰু ইয়াত না যাব 2 আৰু 3 না যাব 5 আৰু 6 এইটো না যাব গতিকে ডাইৰেক্ট পূৰণ কৰি দিয়া 3 5 গুণ 5 3 গুণ 15 তলত 2 6 গুণ 12 এতিয়া আমি ইয়াক অলপ হৰু কৰিব পাৰিম কি কৰিব পাৰিম কি হেদি যাব দুটাকে বুলি গলে 3 হেদি আমি দুটাকে কটাকটি কৰিব পাৰিম 3 হেদি 15 কেইবাৰ 5 বাৰ 12 4 বাৰ গতিকে কি পাইছো আমি 5/4 এই ক্ৰমত আমি এনেকুৱা কৰিছো এতিয়া ক্ৰমটো সলনি কৰি দিম চোৱা ক্ৰমটো কি কৰিম ইয়াক আগত লিখিম ইয়াক পিছত লিখিম 3/6 বা আমি ইয়াত চোৱাচোন ইয়াতো আমি হৰু কৰিব পাৰিলো হয় কিন্তু আমি নকৰিলেও উত্তৰটো এইটোৱে ওলাব কৰিলেও উত্তৰটো এইটো ইয়াক আৰু আমি হৰু কৰিব নোৱাৰিম এইটো মানে কি হয় হাফ তোমালোকৰ এইটো মানে আধা পূৰণ কিমান আছিল ইয়াত 5/2 তো পূৰণ কৰি দিয়া এইটো 5 3 গুণ 15 তলত আছে 12 তো ইয়াতো তেনেকৈ ওলাইছে এইটো 15/12 ইয়াত আমি কাটিছিলো ইয়াতো কাটিব পাৰিম 3 ইয়াতে দুটাকে যাব 3 কিমান গুণ 15 3 5 গুণ 15 তো 3 ইয়াতে 12 কেইবাৰ 4 বাৰ তো কি পাইছো কি আমি কি পাইছো 5/4 ইয়াত চোৱা ইয়াতো 5/4 পাইছিলো ইয়াতো 5/4 গতিকে কি হৈছে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাবোৰে ক্ৰম বিনিময় বিধি মানি চলে হ'ব নে নচলে হ'ব একে ওলাইছে নে বেলেগ একে গতিকে চলে হ'ব মনত ৰাখিবা এইটো পৰীক্ষাত 1 নম্বৰে আহিব পাৰিব কি তোমালোকক চাবা কিন্তু মনত ৰাখিবা পূৰণ এখল এতিয়া আহিল হৰণ তে হৰণৰ ক্ষেত্ৰত চাওঁ হৰণৰ ক্ষেত্ৰত চোৱাচোন কি হ'ব 15/3 ইকুৱেল চোৱা 15 3 যদি ভাগ কৰিব লাগিব 15 3 যদি ভাগ কৰিলে এক ভাগত কিমানকে পৰিব 3 কিমান গুণ 15 3 5 গুণ পাইছো কি 5 উত্তৰটো এতিয়া ক্ৰমটো সলনি কৰি দিম ক্ৰম বিনিময় মানে ক্ৰমটো ইফাল কৰা তো 3 টো পিছত আছিল 15 3 যদি হৰণ কৰি আছিল এতিয়া 3 ক 15 যদি হৰণ কৰিম 3 হৰণ 15 কি হ'ব এতিয়া চোৱা একতকৈ কম হ'ব কিয়নো এইটো হৰু সংখ্যাক ডাঙৰ সংখ্যা দি হৰণ হৈ আছে গতিকে এইটো পইণ্টত ওলাব কৰি লোৱাচোন ইয়াত কিমান 3 কৰিব লাগিল কিহেদি 15 এদি তো 15 এদি 3 যাব না যায় এতিয়া কি কৰিব লাগিল যদি না যায় এটা আমি শূন্য দিব পাৰিম শূন্য দিয়াৰ লগে লগে ইয়াত
কি হ'ব এই দশমিক এটা আহিব এই দশমিকে এটা এটা শূন্য দি থাকিব পঠাই থাকিব পাৰে ইয়াত তো এটা দিছে এতিয়া চোৱাচোন যাবনে নাযায় এই 30ক 15 দি 30ক যাবনে নাযায় চোৱা যাব কেইবাৰ যাব দুইবাৰ 15 2 গুণ 30 0 অৰ্থাৎ আমি কি পাইছোঁ 3ক 15 দি হৰণ কৰিলে কিমান পাম 0.2 আৰু ইয়াৰ আগত আমি পইণ্টৰ আগত এটা 0 বহাই দিব পাৰিম সহযোগ বিধিত কি হ'ব চোৱা যোগৰ ক্ষেত্ৰত এতিয়া এটা কথা কওঁ চোৱা এতিয়া আমি যদি এটা এটা কৰি গৈ থাকিম তেতিয়া ভিডিঅ'টো অলপ দীঘল হ'ব টাইমো অলপ বেছি লাগিব তোমালোকৰ অনুশীলনী পাবলৈও বহুত টাইম লাগিব গতিকে আমি ভগ্নাংশৰ ক্ষেত্ৰত মাত্ৰ চাম ভগ্নাংশৰ ক্ষেত্ৰত যদি মানি চলে তেতিয়াহ'লে সকলোতে মানি চলে হ'ব ভগ্নাংশৰ ক্ষেত্ৰত যদি মানি নচলে তেতিয়া সকলোতে মানি নচলে হ'ব এতিয়া চোৱাচোন কি বিধি সহযোগ বিধি প্ৰথমতে চাব লাগিব যোগৰ ক্ষেত্ৰত নম্বৰ 1 যোগৰ ক্ষেত্ৰত ভগ্নাংশৰ চাওঁ সহযোগ অলপ মানে এইটো কৈ দিব লাগিব চোৱা সহযোগ মানে সহায় কৰা সহায়ৰ পৰা কি হ'ব সহযোগ আহিছে এতিয়া যদি কোনোবা এজন মানুহ চাইকেলৰ পৰা পৰিছে তেতিয়াও সহায় কৰি দিয়াচোন সেইটো চাইকেলটো উঠাই দিয়াচোন সহায় কৰা অলপ বুলি কওঁ নে নকওঁ আমি এতিয়া একজন মাজত থাকিব মানুহ সেই দুটা এই মানুহটো একবাৰ এইফালে যাব সহায় কৰিবলৈ একবাৰ ইয়াৰ পৰা এইফালে যাব সহায় কৰিবলৈ সেইটো হৈছে সহযোগ বিধি যেনে 3/2 আমি কিহৰ ক্ষেত্ৰত চাইছোঁ যোগৰ ক্ষেত্ৰত গতিকে যোগ চিন 3/5 প্লাছ 2/3 এতিয়া চোৱা এইখিনিত আমি কৰি চাওঁ কি হ'ব সহযোগ বিধিটো কেনেকুৱা হ'ব সহযোগ মানে এইটো কৰি গৈ থাকিলে তোমালোকে বুজি পাবা চোৱা মাজত কি আছে 3/5 এই 3/5 কি কৰিব একবাৰ এই 3/5 একবাৰ এই 3/2 সহায় কৰিব অৰ্থাৎ ইয়াৰ লগত যোগ হ'ব প্ৰথমতে আৰু একবাৰ এইটো ইয়াৰ লগত যোগ হ'ব এতিয়া কৰি চাওঁচোন কিমান ওলাব উত্তৰটো তো ব্ৰেকেটত ভৰাই দিয়া 3/2 প্লাছ 3/5 এইখিনি এটা ব্ৰেকেটত ভৰাই দিবা প্ৰথমতে এইখিনি যোগ হ'ব যিমান ওলাব সেইটোৰ লগত কিমান যোগ হ'ব এইটো যোগ হ'ব এতিয়া চোৱা ব্ৰেকেটৰ কামখিনি আগত কৰি লোৱা 2 আৰু 5ৰ লসাগু ল'ব লাগিল 2 আৰু 5ৰ লসাগু কিমান 5 হ'ব জানো নহয় তে ইয়াক 2 গুণ কৰা 5 2 গুণ 10 তে 10 হ'ব লসাগু কিয় বুলি ক'লে 2 10ক যাব আৰু 5এও 10ক যাব পূৰণ কৰিব পাৰিম 3 পূৰণ তে 2 দি 10ক কেইবাৰ 5 বাৰ যোগ এই 5 দি 10ক কেইবাৰ 2 বাৰ গতিকে প্ৰথমে 3টো লিখি দিয়া পূৰণ 5 দি 10ক 2 বাৰ এই 2টো পূৰণ তাৰ লগত কি হৈ আছে যোগ হৈ আছে 2/3 ইয়াৰ পিছত চোৱা 3 × 5 15 প্লাছ 3 × 2 6/10 প্লাছ 2/3 এতিয়া 15 যোগ 6 21 তলত থাকিল 10 যোগ এইফালে 2/3 আকৌ ইয়াতো কি কৰিব লাগিল যোগ কৰিব লাগিল ইয়াৰ লগত এইটো এতিয়া যোগ কৰি দিয়া এইফালে কৰি দিম চোৱা কিমান আছে লসাগু ল'ব লাগিল 10 আৰু 3ৰ লসাগু এতিয়া 10 আৰু 3ৰ ডাঙৰটো 10 10টো 3 দি 10ক নাযায় গতিকে ইয়াক 2 গুণ কৰা 10 2 গুণ 20 তে 20ক যাবনে নাযায় এইটো এদি নাযায় এতিয়া 3 গুণ কৰা 10 3 গুণ 30 এতিয়া 3 দি 30ক যাব গতিকে লসাগু কিমান হ'ব 30 ওপৰত কিমান আছে 21 পূৰণ 10 দি 30ক 3 বাৰ যোগ কিমান 2 আছে 2 পূৰণ 3 দি 30ক 10 বাৰ গতিকে এইটো কৰি দিয়া 21 3 গুণ কিমান হ'ব 21 3 গুণ 63 প্লাছ 2 10 গুণ 20 তলত 30 থাকিল পিছত যোগ কৰি দিয়াচোন এইটো 63 প্লাছ 20 হ'লে 83/30 এইটো আমি আৰু ইয়াক সৰু কৰিব পাৰিম নে নোৱাৰিম চোৱা কৰিব পাৰিম নে নোৱাৰিম চাব লাগিব প্ৰথমতে চোৱা 3 আছে 2 দি নাযাব ইয়াক 3 দি যাব নে নাযায় চোৱা 8 আৰু 3 মিলি 11 গতিকে নাযায় 3 দি নাযায় ইয়াক এইখিনি আমি এইখিনি পাইছোঁ এতিয়া সহযোগ অৰ্থাৎ ইয়াক প্ৰথমতে ইয়াত যোগ কৰিম তেতিয়া কিমান ওলাব এইটো তোমালোকে মনত ৰাখিবা 83/30 পাইছোঁ তাতো আমি এইটোৱে যদি পাওঁ তেতিয়াহ'লে কি হ'ব সহযোগ বিধি মানি চলে যোগৰ ক্ষেত্ৰত সংখ্যাটো আৰু এনেকৈয়ে সজাব লাগিব কিন্তু সংখ্যাটো যদি চেঞ্জ কৰে তেতিয়াহ'লে নাম্বাৰটো বেলেগ পাবা এইটো নিশ্চিত গতিকে চোৱা আমি ব্ৰেকেট এই দুটাক দিছিলোঁ এতিয়া দিম এই দুটাক ব্ৰেকেট দিম প্ৰথমতে এইটো যোগ কৰি চাওঁ চোৱা 3/2 টো অলপ সময়ৰ কাৰণে এনেকৈয়ে থৈ দিয়া প্লাছ ব্ৰেকেটৰ কামটো কৰি লোৱা 5 আৰু 3ৰ লসাগু
5 নহ'ব 10 নহ'ব 15 হ'ব 15 এতিয়া 3 এদি কিমান পূৰণ কৰিব লাগিল 3 ৰ লগত 5 এদি 15 ক 3 বাৰ যাব গতিকে 3 পূৰণ কৰি দিয়া যোগ তে 2 ৰ লগত কি পূৰণ কৰিবা 5 কিয় 5 3 এদি 15 5 বাৰ ঠিক এইটো কৰি দিয়া 3/2 প্লাস 3 আৰু 3 পূৰণ কৰা 3 3 গুণ 9 প্লাস 2 5 গুণ 10/15 ইকুৱেল 3/2 প্লাস 19 তলত আছে 15 আকৌ এই দুটা যোগ কৰিব লাগিল ইয়াত কৰি দিম চোৱা তো আকৌ লহা গুলাব লাগিল 2 আৰু 15 2 আৰু 15 লহাও কিমান 15 2 এদি না যাব গতিকে 15 নহব তো ইয়াক 2 গুণ কৰা 15 2 গুণ 30 2 এদি 30 ক যাব গতিকে লহাগু হ'ব 30 তো 3 পূৰণ 2 এদি 30 ক 15 বাৰ 15 পূৰণ কৰা যোগ 19 পূৰণ 15 এ 30 ক কেইবাৰ 2 বাৰ গতিকে 2 পূৰণ কৰি দিয়া ইকুৱেল 15 3 গুণ 45 যোগ 19 3 গুণ 38 তলত আছে 30 তো এইটো যোগ কৰিলে এইটোৱে ওলাব না নহলাই চোৱা ইয়াত যোগটো এইটো লাইন যদি এইটো মিলি যাব মিলে তেতিয়াহ'লে এইটো মানি চলে হ'ব চোৱাচোন 5 আৰু 8 13 13 ৰ 3 হাতত গ'ল 1 3 আৰু 4 হাত আৰু 1 8 83/30 গতিকে এইটো আৰু এইটো একে হ'ল গতিকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কোনে মানি চলে পৰিমেয় সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত চালো এতিয়া বিয়োগৰ ক্ষেত্ৰত চাওঁ এইটো অলপ দীঘল হ'ব ছাত্ৰ ছাত্ৰীসকল এইটো তেনেকুৱাই একবাৰ ইফালৰ লগত একবাৰ হেফালৰ লগত আমি কৰি থাকিব লাগিব চোৱা ইয়াৰ মোক লাগিছে এইটো বিয়োগৰ ক্ষেত্ৰত মানি নচলে যেন লাগিছে গতিকে অখণ্ড অংশেৰ ক্ষেত্ৰত চাম কিয়নো অখণ্ড অংশও পৰিমেয় অংশই হয় গতিকে অখণ্ড অংশে যদি মানি নচলে পৰিমেয় অংশটো মানি নচলে হ'ব 3 - 2 - 3 - 6 এইটো চাওঁ কিমান হ'ব আৰু ইয়াক আমি সহযোগ একবাৰ এই তিনিটো এইফালে লিখিম একবাৰ এই তিনিক এইফালে প্ৰথমতে লিখিম চোৱা আমি আগতে এইটো কৰি লওঁ ব্ৰেকেটত ভৰাই লওঁ এইটো চোৱা 2 ৰ পৰা 3 গ'লে বিয়োগ 1 ইয়াত মাইনাছ আছে -6 ইকুৱেল মাইনাছে প্লাস সংখ্যা দুটা প্লাস কৰি দিয়া 6 আৰু 1 মিলি কিমান হ'ব 7 ডাঙৰ অংশৰ আগত কি আছে -7 তো এনেকৈ কৰোঁতে আমি কি পাইছোঁ -7 তো বেলেগ ধৰণে কৰিম চোৱা 2 - 3 - 6 আছে ন এই তিনিক আমি 2 ৰ লগত যোগ কৰিছিলোঁ তো প্ৰথমতে 6 ৰ লগত যোগ কৰিম মানি চলে হ'ব নে নচলে হ'ব তেতিয়া আমি গম পাই যাম 2 to 2 ৰাখি দিয়া মাইনাছ তো এই দুটাক ভিতৰত ৰাখা আচ্ছা এতিয়া 2 to 2 থাকিল এইফালে চোৱা 3 ৰ পৰা 6 গ'লে কিমান হ'ব -3 ইকুৱেল চোৱা 3 ৰ পৰা 6 গ'লে -3 এইটো -2 ৰ'বা মাইনাছ আৰু এটা আছে ইয়াত অলপমান মিষ্টেক হৈছে 2 to 2 আছে এইটো -2 মাইনাছ তো 3 ৰ পৰা 6 গ'লে -3 আৰু ইয়াত চোৱা দুটা মাইনাছ একেলগে দিব নোৱাৰিবা কি কৰিব লাগিল এটাত ব্ৰেকেটত ভৰাবা তাৰপিছত 2 এইটো মাইনাছ আৰু এইটো মাইনাছ পূৰণ হৈ আছে মাইনাছে +3 তো যোগ কৰাচোন 2 + 3 5 গতিকে ইয়াত চোৱা ইয়াত কিমান ওলাইছিল -7 ইয়াত ওলাইছে 5 তো এই দুটা একে হয় নে বেলেগ গতিকে বিয়োগৰ ক্ষেত্ৰত কি হ'ব সহযোগ বিধি মানি নচলে হ'ব এইটো হেক মানি নচলে তাৰপিছত আহিল পূৰণৰ ক্ষেত্ৰত এইটো আকৌ আমি কিহত চাম ভগ্নাংশৰ চাম 3/2 * 5/3 আচ্ছা এইটো পূৰণ কৰি চাওঁ আৰু এটা লাগিব না সহযোগ বিধি হ'লে পূৰণ 3/2 দুটা 3/2 হ'ব এতিয়া চোৱা প্ৰথমতে এই দুটা পূৰণ কৰিম ব্ৰেকেটত ভৰাই তাৰপিছত এই দুটা ব্ৰেকেটত ভৰাই পূৰণ কৰিম 3/2 পূৰণ * 5/3 হ'ল প্লাছ 3/2 সৰি ইয়াত প্লাছ নহ'ব তো পূৰণৰ ক্ষেত্ৰত যদি হয় পূৰণ হ'ব ইকুৱেল পূৰণ কৰি দিয়া ইয়াত চোৱাচোন এইটো আৰু এইটো কটাকটি যাব গতিকে কাটি দিয়া 3 একবাৰ 1 5 × 5 2 1 ×
2 ওপৰে ওপৰে পূৰণ চোৱা 1 পূৰণ 5 1 5 গুণ 5 তাৰপিছত আহিল 2 পূৰণ 1 2 1 গুণ 2 আৰু এই বাহিৰত এৰিবতো নোৱাৰিম আমি বাহিৰকো আনিব লাগিল ইয়াতে 3/2 তে পূৰণ কৰি দিয়ে ইয়াতে কটাকটি যাবলৈ নাযায় চোৱা 3 আৰু 2 নাযায় 5 আৰু 2 নাযায় গতিকে পূৰণ কৰি দিয়া হৰ হৰ লব লব 5 × 3 15 তলত আহিল 2 2 গুণ 4 গতিকে কিমান পাইছোঁ 15/4 তে ক্ৰমটো আমি সলাই ল'ম বা আমি ইয়াক এইফালে লৈ যাম এইখিনিত কৰি দিম চোৱা 3/2 প্লাছ 5/3 ইনটু সৰি ইয়াত প্লাছে আহি থাকে ইনটু কিমান ইয়াত 3/2 এতিয়া চোৱাচোন কি ওলাব 3/2 ইনটু এইখিনি প্ৰথমতে কৰি লোৱা এই তিনি কটাকটি যাব তো 5 গুণ 5 তলত 1 2 গুণ 2 পূৰণ কৰি দিয়া 3 5 গুণ 15 তলত 2 2 গুণ 4 তো ইয়াত চোৱা ইয়াতো 15/4 ইয়াতো 15/4 গতিকে কিহৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে সহযোগ বিধি মানি চলে যেহেতু একে ওলাইছে গতিকে চলে হ'ব মানি চলে ইয়াৰ পিছত চাম আমি হৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত চাওঁ ৰবা ব্ৰেকেটটো এতিয়া দিব নালাগে 3/2 ডিভাইডেড বাই 2/3 ডিভাইডেড বাই 3/5 তো এইটো হৰণ কৰিম আমি প্ৰথমতে এই দুটাক ব্ৰেকেটত ভৰাম তাৰপিছত এই দুটাক ব্ৰেকেটত ভৰাম চোৱা 3/2 ডিভাইডেড বাই 2/3 ইয়াক বাহিৰত ৰাখিম 3/5 বুজি পাইছা এইখিনি ইকুৱেল তো ব্ৰেকেটৰ কাম আগতে কৰিব লাগিল কি আছে 3/2 তে আমি হৰণটো এই ভগ্নাংশৰ হৰণ কৰিবলৈ অলপ টান গতিকে হৰণক কি কৰিব পাৰিম আমি পূৰণ কৰি দিম পূৰণ কৰাৰ লগে লগে কি হ'ব সেইফালৰ ভগ্নাংশটো উল্টি যাব অৰ্থাৎ হৰটো ওপৰত যাব 3 লবটো তলত নামিব 2 চালে হৰণ 3/5 অলপ স্পীডত যাওঁ চোৱা 3 3 গুণ 9 2 2 গুণ 4 তে ইয়াত হৰণ আছে বাহিৰত এইটো নিদিলেও হ'ব এতিয়া যেহেতু এইখিনিতে 3/5 তে ইয়াতো কি আছে হৰণ হৈ আছে ভগ্নাংশৰ হৰণ আমি হৰণক কি কৰিব পাৰিম পূৰণ কৰিব পাৰিম পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব এইফালৰ ভগ্নাংশটো উল্টি যাব 5/3 ইকুৱেল তো কটাকটি যাব যদি কাটি দিয়া যাব 3 1 গুণ 3 3 3 গুণ 9 পূৰণ কৰা 3 5 গুণ 15 তলত কিমান 4 1 গুণ